নমস্কাৰ প্ৰিয় দৰ্শক দীপালীৰ ৰান্ধনীশাললৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। প্ৰিয় দৰ্শক আজি মই সৰু সৰু লোকেল মাছৰ পকৰি বনাবলৈ লৈছোঁ। খাবলৈ বহুতেই সুস্বাদু হয় আৰু বনাবলৈও একেবাৰে সহজ। সৰু মাছবিলাক পিঁয়াজ জলকীয়া দি আমি ফ্ৰাই কৰি প্ৰায়ে খাই থাকোঁ নহয়নে? গতিকে কেতিয়াবা যদি আমি অকণমান বেলেগ ধৰণে বনাওঁ তেনেহ'লে খায়ো ভাল লাগে আৰু খাবলৈ দিও ভাল লাগে নহয় জানো? তেনেহ'লে আহকচোন আজি মাছৰ পকৰিকে বনাওঁ। পকৰিখিনি বনাবৰ কাৰণে প্ৰথমতে মাছখিনি মই কাটি বাছি চাফা কৰি লৈছোঁ। তাৰপিছতে মাছখিনি লেটিয়াই ল'বৰ কাৰণে আমি ইয়াৰ ঘোলটো বনাব লাগিব। তাৰ কাৰণে এটা বাতি আৰু চামুচ এখন লৈ লৈছোঁ। এতিয়া ইয়াতে দিছোঁ ডাঙৰ চামুচেৰে 4 চামুচ বেচন আৰু দিব লাগিব 2 চামুচ পিঠাগুড়ি। পিঠাগুড়ি নাথাকিলে কৰ্ণফ্ল'ৰ দিলেও হ'ব। 4 চামুচেৰে 1 চামুচ নহৰু আদাৰ পেষ্ট দিছোঁ। এয়া জোখমতে নিমখ দি দিছোঁ। মাছত নিমখ দিয়া নাই, সেই কথা মনত ৰাখিব। অকণমান ৰঙা জলকীয়াৰ গুড়ি দিছোঁ। জলকীয়াৰ গুড়ি কম বেছি কৰি ল'ব পাৰে আপোনালোকে। অকণমান হালধি দিলোঁ। 1/4 চামুচেৰে 1/2 চামুচ ধনিয়া গুড়ি দিলোঁ। 1/4 চামুচেৰে 1/2 চামুচ জিৰা গুড়ি দিছোঁ। এতিয়া ইয়াতে দিব লাগিব কেইটামান আজৱাইন। এয়া ইমানকেইটা লৈছোঁ আজৱাইন, এইকেইটা হাততে মোহাৰি লৈ ইয়াত এতিয়া দি দিছোঁ। তাৰ পাছতে ইয়াত 1 চামুচমান নেমুৰ ৰস দিম। নেমুৰ ৰসটো এই পকৰিত খুবেই ভাল লাগে। এতিয়া ইয়াতে জোখমতে পানী দি এটা পেষ্ট বনাই ল'ব লাগিব। পানী কম কমকৈ দিব। কম কমকৈ দি এনেকৈ মিলাই থাকিব। একেবাৰে সৰহকৈ পানী দি নল'ব। বেছি পনীয়া হৈ গ'লে মাছৰ পৰা বেচনবিলাক এৰাই এৰাই যাব। আৰু অকণমান পানী লাগিব, এইখিনি ডাঠ হৈ আছে। সিমানকণেই দিছোঁ। আকৌ ধুনীয়াকৈ এনেদৰে মিলাই লৈছোঁ। একেবাৰে ধুনীয়া মিহি হৈ নোযোৱালৈকে এনেদৰে ফেটি থাকিব। বেঙেনা বা ৰঙালাও ফ্ৰাই কৰিবলৈ যেনেকৈ আমি ঘোলটো বনাই লওঁ তেনেকৈ বনাই ল'লেও হ'ব, কিন্তু তাতকৈও অকণমান ডাঠ হ'লে ভাল হয়। এয়া চাওক, এইখিনি মই যেনেকুৱা কৰি লৈছোঁ এনেকুৱা ধৰণৰ কৰি ল'ব। এইখিনি এতিয়া ৰেডি হৈ গ'ল। ইয়াত এতিয়া মাছখিনি এটা এটাকৈ লেটিয়াই লৈ গৰম তেলত দি ফ্ৰাই কৰিব লাগিব। মই ইফালে গেছত কেৰাহী পাতি থৈছোঁ, তেলো গৰম হৈ আছে। এতিয়া এটা এটাকৈ মাছখিনি ইয়াত এনেদৰে দি দিছোঁ। চামুচেও দিব পৰা হয়, কিন্তু চামুচেৰে ইয়াতকৈ হাতেৰে দিলে বেছি সুবিধা হয়, গতিকে হাতেৰে দিছোঁ এনেকৈ। প্ৰথম অৱস্থাত গেছটো বেছি কৰি দি তেলখিনি ভালকৈ গৰম কৰি ল'ব লাগিব। তাৰপিছতে গেছটো একেবাৰে কমাই দিব লাগিব, নহ'লে বাহিৰটো সোনকালে ৰঙা হৈ যাব আৰু মাছটো ভালকৈ নিসিজিব। এনেকৈয়ে মই যিমানখিনি পাৰোঁ এবাৰত কেৰাহীখনত দি দিম। এটা ছাইডে 1-1.5 মিনিট সময় ভজাৰ পাছতে মাছকেইটা উলটিয়াই দিব। এনেদৰে ইলুটি শিলুটি কৰি দুইটা ছাইডে ৰঙচুৱা হোৱালৈকে মাছখিনি ভাজিব লাগিব। এই মাছকেইটা এটা ছাইডটো ভজা হৈয়ে গৈছে। এইকেইটা এতিয়া ছাইড কৰি থৈ মই বাকী মাছখিনিও কেৰাহীখনত দি দিম। ইকেইটা মাছো মই এনেদৰে ছাইডত দি দিছোঁ। আপোনালোকে বাৰু কোনে কোনে এনেদৰে খাই ভাল পায় জনাবচোন। গোটেইখিনি মাছ কেৰাহীখনত দি দিয়া হ'ল। এতিয়া দুয়োটা ছাইডে ৰঙচুৱাকৈ ভাজি ল'লেই মাছখিনি নমাই ল'ব পাৰি। প্ৰিয় দৰ্শক, এই ৰেচিপিৰ বাবে বৰলীয়া মাছটো খুবেই বেছি ভাল হয়, কিন্তু আজি বৰলীয়া মাছ নাছিল কাৰণে মই এয়া মাছেদিয়ে দেখালোঁ। আপোনালোকে যদি বৰলীয়া মাছ পায় তেতিয়াহ'লে বৰলীয়া মাছ দি বনাবচোন, খুব ভাল লাগে। আশা ৰাখিছোঁ আজিৰ ৰেচিপিটো চাই আপোনালোকৰ ভাল লাগিছে বুলি। যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব বন্ধুবৰ্গৰ লগত। আৰু মোৰ নতুন দৰ্শকসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব। ইতিমধ্যে পকৰাখিনি ফ্ৰাই কৰা হৈ গৈছে। এতিয়া এইখিনি কেৰাহীৰ পৰা নমাই ল'ব লাগিব। ভিডিঅ'টোত শেষলৈকে মোৰ লগত থকাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনালোঁ। পকৰাখিনি আজিলৈ এনেদৰেই আপোনালোকৰ আগত পৰিৱেশন কৰিলোঁ। আপোনালোকে যদি ভাল পায় তেনেহ'লে ওপৰত অলপ চাট মছলা ছটিয়াই ল'ব।
আকৌ এটি নতুন ৰেচিপিৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। নমস্কাৰ।